আমাৰ কণ কণ শিশুসকলৰ শাৰীৰিক মানসিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে এয়া অগ্ৰণী শিক্ষানুষ্ঠান বাল্যভৱনৰ এক সুন্দৰ প্ৰয়াস। আজিৰ এই অনুষ্ঠানত সমবেত সকলোলৈকে মই অভিশ্ৰুতি আৰু মই প্ৰিন্সিয়ে জনাইছো আন্তৰিক স্বাগত। আজিৰ এই শিশু দিৱসৰ পবিত্ৰ দিনটোত গীত নৃত্য কথা সুৰ তথা শব্দৰ মায়াজালেৰে আটক ধুনীয়া ৰূপত সজাই পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব। আৰু প্ৰতিটো অনুষ্ঠানত আপোনালোকৰ আন্তৰিক সহযোগিতা আৰু সহৃদয়ৰে কামনা কৰিছো। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক তথা সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে অংশপুৰুষাৰ্থ চেষ্টা কৰা আমাৰ এই আপোন বিদ্যালয়খনে আজিৰ আনুষ্ঠানিক সভাত সভাপতি নিৰ্দিষ্ট বক্তা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত ছাত্ৰ ছাত্ৰীক অধিষ্ঠিত কৰি তেওঁলোকক আনুষ্ঠানিক সভা সন্দৰ্ভত সচেতন কৰাই নহয় সামগ্ৰিক বিকাশত